নমস্কাৰ, মই বেদৱত বৰা আৰু আপুনি চাই আছে মোৰ ইউটিউব চেনেল বি বৰা ক্লাছেছ। যদিহে আপুনি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কমেণ্ট এটা কৰি জনাব কেনেকুৱা পালে। আজি আমি আলোচনা কৰিম অসমীয়া সাহিত্য আৰু সাহিত্যিকৰ ওপৰত। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। ইতিমধ্যে মই কৈছোঁৱেই যে আজি আমি আলোচনা কৰিম অসমীয়া সাহিত্য আৰু সাহিত্যিকৰ ওপৰত। এতিয়া প্ৰথমে অসমীয়া সাহিত্য বুলি ক'লে কি হয়, আমাৰ শংকৰদেৱ মাধৱদেৱৰ পৰা আৰম্ভ কৰি ভট্টদেৱ আদি সেই তেতিয়া যুগৰ পৰাই অসমীয়া সাহিত্যৰ ধাৰাটো আৰম্ভ হৈছে। এতিয়া আমি প্ৰথম বছৰত লৈ আহিছিলোঁ আজি হু ৰোড দ্য ফাৰ্ষ্ট আছামিজ নভেল ভানুমতী, যে প্ৰথম অসমীয়া উপন্যাস ভানুমতীখন কোনে লিখিছিলে। এতিয়া অপশ্যনকেইটা আছে ইয়াত পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী আৰু দেৱকান্ত বৰুৱা। এই অপশ্যনকেইটা আপোনালোকে কওকচোন বাৰু, ইয়াক শুদ্ধটো কোনটো হ'ব। এতিয়া মানে কি হ'ব লাগে, প্ৰথম অপশ্যনটোৱে ইয়াৰ কাৰেক্ট হ'ব যে পদ্মনাথ গোহাঁই বৰুৱা। পদ্মনাথ গোহাঁই বৰুৱাই কি কৰিছিলে, ভানুমতীখন লিখিছিলে। এতিয়া আমি ইয়াৰ পাছৰ অপশ্যনটোলৈ আহিছোঁ। ইয়াৰ পাছৰ অপশ্যনটোত আছিলে ফাৰ্ষ্ট প্ৰিণ্টেড ব্ৰঞ্জি আছাম ব্ৰঞ্জি ৱাজ ৰিটেন বাই। এতিয়া প্ৰথম ছপা ব্ৰঞ্জি অসম ব্ৰঞ্জি কোনে লিখিছিলে। এতিয়া অসমৰ যিটো ব্ৰঞ্জি লিখাৰ প্ৰথা বা ব্ৰঞ্জি লিখা হৈছিলে আহোম যুগৰ পৰাই লিখা হৈছিলে। এতিয়া ইয়াতে কৈছে ছপা ব্ৰঞ্জি, কিন্তু ব্ৰঞ্জিসমূহ লিখা হৈছিলে যে ব্ৰঞ্জিসমূহ লিখোঁতে কোনজনে প্ৰথমখন ব্ৰঞ্জি লিখিছিলে ক'ব পৰা নাযায় সঠিককৈ, কিন্তু ইয়াতে কৈছে প্ৰিণ্টেড ব্ৰঞ্জি বা ছপা ব্ৰঞ্জি। এতিয়া ছপা ব্ৰঞ্জি বুলি ক'লে তলৰ কোনজনৰটো কাৰেক্ট হ'ব। তাতে আছে কাশীনাথ তামুলী ফুকন, দেৱেন্দ্ৰনাথ বেজবৰুৱা, নাথান ব্ৰাউন আৰু আছে এডৱাৰ্ড গেইট। ইয়াৰ কোনটো সত্য হ'ব। এতিয়া ইয়াৰ সত্য হ'ব কোনটো, কাশীনাথ তামুলী ফুকন। কাশীনাথ তামুলী ফুকনে কি কৰিছিলে, প্ৰথমখন ছপা বুৰঞ্জী লিখিছিলে। এতিয়া শুদ্ধটো হ'ব ইয়াৰ কোনটো, অপশ্যন এ কাশীনাথ তামুলী ফুকন। ঠিক আছে, বুজি পাইছে নিশ্চয়। এই পাছৰ প্ৰশ্নটোলৈ আহিছোঁ এতিয়া। ফৰ হুইচ বুক ভৱেন্দ্ৰনাথ শইকীয়া অন সাহিত্য একাডেমি এৱাৰ্ড ইন 1976। এতিয়া ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ কাৰণে 1974 চনত সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে। আমি ইয়াৰ ভিতৰতো পাছৰ পৰ্যায়ত আমি একাডেমি সাহিত্য একাডেমি বঁটা লাভ কৰা ব্যক্তিসকল, গ্ৰন্থ আৰু চনৰ বিষয়ে আলোচনা কৰিম। কিন্তু এতিয়াৰ প্ৰশ্নটো হ'ল যে ভৱেন্দ্ৰনাথ শইকীয়াই কোনখন গ্ৰন্থৰ কাৰণে 1974 চনত কি কৰিছিলে, সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে। এতিয়া অপশ্যনবিলাকত ইয়াত লিখা আছে অসমৰ লোক সংস্কৃতি, শৃংখল, ইয়াৰিংগম আৰু বনফুল। ইয়াৰে এখন হ'ল কবিতা পুথি বনফুল, বাকী তিনিখনেই হ'ল সাহিত্য একাডেমি বঁটা পোৱা গ্ৰন্থ। এতিয়া ইয়াৰ শুদ্ধটো কোনটো হ'ব, যে অসমৰ লোক সংস্কৃতি হ'বনে, শৃংখল হ'বনে, ইয়াৰিংগম হ'বনে, নে বনফুল। ইয়াৰে শুদ্ধটো হ'ব কোনটো, শৃংখল। ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখল গ্ৰন্থৰ বাবে 1974 চনত কি পাইছিলে, সাহিত্য একাডেমি বঁটা লাভ কৰিছিলে। ঠিক আছে, এতিয়া আমি ইয়াৰ পাছৰ প্ৰশ্নলৈ আহিছোঁ। এতিয়া পাছৰ প্ৰশ্ন আলোচনা কৰাৰ আগতে এবাৰ চাওঁচোন যে ভৱেন্দ্ৰনাথ শইকীয়াৰ আচলতে গ্ৰন্থসমূহ কি কি আছিলে। তেওঁৰ গ্ৰন্থ আছিলে অন্তৰীপ, ৰম্যভূমি আৰু আছিলে এইফালে আতংকৰ শেষত। আৰু তেওঁৰ চুটিগল্প আছিলে প্ৰহৰী, সেন্দুৰ, গহ্বৰ আৰু শৃংখল। তেওঁ শৃংখলৰ কাৰণে 1974 চনত কি পাইছিলে, সাহিত্য একাডেমি বঁটা পাইছিলে। আৰু সেন্দুৰৰ কাৰণে কি পাইছিলে, সেন্দুৰৰ কাৰণে তেওঁ লাভ কৰিছিলে 1973 চনত অসম প্ৰকাশন পৰিষদ বঁটা। দুটা কথা জানিলোঁ ইয়াৰ পৰা আমি, যে এটা জানিলোঁ কি, যে তেওঁ 1974 চনত শৃংখল পুথিৰ কাৰণে কি পাইছিলে, তেওঁ গ্ৰন্থৰ কাৰণে পাইছিলে তেওঁ সাহিত্য একাডেমি বঁটা পাইছিলে 1974 চনত। আৰু 1973 চনত তেওঁ সেন্দুৰৰ বাবে কি পাইছিলে, সেন্দুৰৰ বাবে তেওঁ পাইছিলে অসম প্ৰকাশন পৰিষদ বঁটা। ঠিক আছে, দুটা কথা গম পালোঁ আমি ইয়াৰ পৰা। এটা গম পালোঁ যে সেন্দুৰৰ কাৰণে তেওঁ পাইছিলে অসম প্ৰকাশন পৰিষদ বঁটা, আৰু শৃংখলৰ কাৰণে পাইছিলে তেওঁ কি, সাহিত্য একাডেমি বঁটা। এতিয়া আমি পাছৰ প্ৰশ্নলৈ আহিছোঁ। হু আজ দ্য অথৰ অফ দ্য বুক অসমীয়া ল'ৰাৰ মিত্ৰ, যে অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ গ্ৰন্থখনৰ লিখক কোন। এটা অপশ্যন দিয়া আছে আনন্দৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, হেমচন্দ্ৰ কাকতি আৰু বাণীকান্ত কাকতি। ইয়াত শুদ্ধটো কোনটো হ'ব, ইয়াৰ শুদ্ধটো হ'ব আনন্দৰাম ঢেকিয়াল ফুকন, মানে অপশ্যন বিটো আমাৰ কাৰেক্ট অপশ্যন।
ঠিক আছে বুজি পাইছে এতিয়া ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মডাৰ্ণ প্লে নহয় এইটো আচলতে হু হ'ব লাগিছিলে হুইচ ৱাজ দ্য হ'ব লাগিছিলে হুইচ এইটো অলপ ভুল হৈ গ'ল হুইচ ৱাজ দ্য ফাৰ্ষ্ট আছামিজ মডাৰ্ণ প্লে ইয়াৰ অপশ্যন দিয়া আছে ৰাম নৱমী কথা ভাগৱত কথা গীতা হৰিচন্দ্ৰ উপাখ্যান মানে তলৰ অপশ্যনকেইটাৰ পৰা কোনখন প্ৰথম অসমীয়া আধুনিক নাটক এতিয়া আমি জানো যে প্ৰথম অসমীয়া আধুনিক নাটকখন হ'ল কোনখন ৰাম নৱমী কিন্তু প্ৰশ্ন এনেকুৱা আহিব পাৰে যে প্ৰথম অসমীয়া আধুনিক নাটক ৰাম নৱমী কোনে লিখিছিলে এতিয়া প্ৰথম অসমীয়া আধুনিক নাটক ৰাম নৱমী লিখিছিলে কোনে গুণাভিৰাম বৰুৱা এতিয়া আমি ইয়াৰ পৰা দুটা কথা গম পালোঁ যে প্ৰথম অসমীয়া আধুনিক নাটকখন হ'ল ৰাম নৱমী আৰু এইখনৰ লিখক হ'ল কোন গুণাভিৰাম বৰুৱা ঠিক আছে ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হু ৰোড দ্য ফাৰ্ষ্ট আছামিজ ৰোমান্টিক পয়েম বনকুঁৱৰী যে প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী কোনে লিখিছিল ইয়াৰ অপশ্যনবোৰ আছে চন্দ্ৰকুমাৰ আগৰৱালা হেমচন্দ্ৰ গোস্বামী যতীন্দ্ৰনাথ দুৱৰা আৰু কোন আছে ইয়াতে আনন্দ চন্দ্ৰ আগৰৱালা ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা অৰ্থাৎ চন্দ্ৰকুমাৰ আগৰৱালাই কি লিখিছিলে বনকুঁৱৰী কবিতাটো লিখিছিলে অপশ্যন এ ইজ দ্য কাৰেক্ট আনচাৰ ইয়াৰ পাছৰ প্ৰশ্নটো হ'ল হু ৰোড দ্য পয়েম সাগৰ দেখিছা কবিতাটো কোনে লিখিছিল এতিয়া অপশ্যন দিয়া আছে যতীন্দ্ৰনাথ দুৱৰা নৱকান্ত বৰুৱা দেৱকান্ত বৰুৱা আৰু আছে সূৰ্য বৰুৱা এতিয়া কথাটো কি হয় ইয়াত দুটা উপাধি একে আছে যে নৱকান্ত বৰুৱা আৰু ইয়াত কি আছে দেৱকান্ত বৰুৱা এতিয়া আমাৰ কি হয় যিমান আমি লাগিলে মুখস্থ নকৰোঁ বা যেনেকৈ নকৰোঁ পৰীক্ষাত গৈ পেলাই আমাৰ কি হয় কনফিউজিং হয় যে সাগৰ দেখিছা কবিতাটো আচলতে নৱকান্ত বৰুৱাৰ আছিলে দেৱকান্ত বৰুৱাৰ আছিলে এতিয়া সেই কথাটো আমি কনফিউজ ভাঙিবলৈ কাম এটা কৰিব পাৰোঁ এই সাগৰ দেখিছাত কিটো আছে দেটো আছে এই দেটোৰ পৰা আমি কি ধৰণৰ দেখিব পাৰোঁ যে দেৱকান্ত বৰুৱা অৰ্থাৎ সাগৰ দেখিছা কবিতাটো কাৰ হ'ল দেৱকান্ত বৰুৱা ঠিকে আছে ইয়াৰ পাছৰ অপশ্যনটো আহিছোঁ জ্ঞানমালিনীৰ কবি বুলি কাক কোৱা হয় এতিয়া অপশ্যন দিয়া আছে ৰঘুনাথ চৌধুৰী মফিজ উদ্দিন আহমদ হাজৰিকা ৰীতা চৌধুৰী আৰু যতীন্দ্ৰনাথ দুৱৰা এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কোনটো মফিজ উদ্দিন আহমদ হাজৰিকা তেওঁক কি বুলি কোৱা হয় জ্ঞানমালিনীৰ কবি বুলি কোৱা হয় কি কাৰণে কোৱা হয় তেওঁৰ এখন গ্ৰন্থৰ নাম আছিলে কি জ্ঞানমালিনী তেওঁ লিখিছিলে আৰু সেইবাবে তেওঁক কোৱা হয় কি বুলি জ্ঞানমালিনীৰ কবি বুলি কোৱা হয় এতিয়া পাছৰ প্ৰশ্নত আমি কি কৰিম এতিয়া আমি সাহিত্য একাডেমী বঁটা পোৱা ব্যক্তিসকল তেখেতসকলৰ গ্ৰন্থ আৰু চনৰ বিষয়ে আলোচনা কৰিম যে যতীন্দ্ৰনাথ দুৱৰাই কি কৰিছিলে 1955 চনত বনফুলৰ কাৰণে কি পাইছিলে তেওঁ সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে কেতিয়া পাইছিলে 1955 চনত ইয়াৰ পাছত 1961 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই পাইছিলে সাহিত্য একাডেমী বঁটা কাৰ কাৰণে ইয়াৰ ইনকমৰ কাৰণে পাইছিলে ইয়াৰ পাছত আহিছোঁ বিৰিঞ্চি কুমাৰ বৰুৱাই পাইছিলে 1964 চনত অসমৰ লোকসংস্কৃতি নামৰ গ্ৰন্থখনৰ কাৰণে তাৰ পাছতে নলিনীবালা দেৱীয়ে পাইছিলে ইয়াত আচলতে লি হ'ব লাগিছিলে না হৈ গ'ল নলিনীবালা দেৱীয়ে পাইছিলে অলকানন্দাৰ কাৰণে 1968 চনত সাহিত্য একাডেমী বঁটা আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব অতুল চন্দ্ৰ হাজৰিকাই পাইছিলে 1969 চনত মঞ্চ লেখাৰ কাৰণে সাহিত্য একাডেমী বঁটা সৈয়দ আব্দুল মালিকে 1972 চনত পাইছিলে অঘৰী আত্মাৰ কাহিনীৰ কাৰণে সাহিত্য একাডেমী এৱাৰ্ড সৌৰভ কুমাৰ চলিহাই গোলাম গ্ৰন্থৰ কাৰণে পাইছিলে 1974 চনত নৱকান্ত বৰুৱাই 1975 চনত পাইছিলে ককা দেউতাৰ হাৰৰ বাবে সাহিত্য একাডেমী এৱাৰ্ড ইয়াৰ পাছত আহিলে আমি ইতিমধ্যে কৈছিলোঁৱেই যে ভৱেন্দ্ৰনাথ শইকীয়াই শৃংখলৰ কাৰণে পাইছিলে 1974 চনত সাহিত্য একাডেমী এৱাৰ্ড আৰু হোমেন বৰগোহাঁই পাইছিলে পিতাৰ পুত্ৰৰ কাৰণে 1978ত যোগেশ দাসে পাইছিলে পৃথিৱীৰ অশোক নামৰ গ্ৰন্থৰ কাৰণে 1980 চনত সাহিত্য একাডেমী এৱাৰ্ড এতিয়া আহিছোঁ মামৰে ধৰোৱা তৰোৱাল আৰু দুখন উপন্যাস কাৰণে পাইছিলে মামণি ৰয়ছম গোস্বামীয়ে 1982 চনত সাহিত্য একাডেমী এৱাৰ্ড এতিয়া মামণি ৰয়ছম গোস্বামীৰ আন এটা নাম কি আছে ইয়াতে ইন্দিৰা গান্ধী
যে মামণি ৰয়ছম গোস্বামী কি বুলি জনা যায় ইন্দিৰা গান্ধী নামেৰেও জনা যায় আৰু তেওঁ কি কৰিছিলে 1982 চনত মামৰে ধৰা তৰোৱাল আৰু দুখন উপন্যাস নামৰ গ্ৰন্থৰ কাৰণে তেওঁ কি পাইছিলে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে ইয়াৰ পাছত আহিছোঁ নিৰ্মল প্ৰভাৰ বৰদলৈ তেখেতে সুদীৰ্ঘ দিন আৰু ঋতুৰ কাৰণে 1983 চনত সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিবলৈ তেওঁ সক্ষম হৈছিল ইয়াৰ পাছত আহিছোঁ দেৱেন্দ্ৰনাথ আচাৰ্য তেখেতে জংগম নামৰ গ্ৰন্থৰ কাৰণে 1984 চনত সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে নিৰুপমা বুঢ়াগোহাঁয়ে অভিযাত্ৰী নামৰ গ্ৰন্থৰ কাৰণে 1996 চনত সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে বেদিনী চৌধুৰীয়ে 1999 চনত বিপন্ন সময় নামৰ গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 2001 চনত এধানিবাহী হাঁহিৰ বাবে মহিম বৰাই কি কৰিছিলে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে আৰু 2005 চনত মৌন উঠ মুখৰ হৃদয় নামৰ গ্ৰন্থৰ কাৰণে এজে দৰজে ঠেংচিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল 2008 চনত ৰীতা চৌধুৰীয়ে দেওলাংখা নামৰ গ্ৰন্থৰ কাৰণে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে 2014 চনত মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা নামৰ শীৰ্ষক গ্ৰন্থৰ কাৰণে লাভ কৰিছিলে অৰূপা কলিতা পতংগীয়াই সাহিত্য একাডেমী এৱাৰ্ড 2020 চনত বেংচতা নামৰ গ্ৰন্থৰ কাৰণে অপূৰ্ব কুমাৰ শইকীয়াই সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে 2022 চনত ভুল সত্য নামৰ গ্ৰন্থৰ কাৰণে মনোজ কুমাৰ গোস্বামীয়ে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে 2021 চনত লাভ কৰিছিলে ইয়াত এখন অৰণ্য আছিল নামৰ শীৰ্ষক গ্ৰন্থৰ কাৰণে অনুৰাধা শৰ্মা পূজাৰীয়ে 2024 চনত মানে ইয়াৰ আগৰ যোৱাটো বছৰত লাভ কৰিছিলে সমীৰ তাঁতীয়ে ফৰিংবোৰে বাটৰ কথা জানে এইখিনিতে আমি অকণমান চাই লওঁ যে 2024 চনত কোনে কোনে সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে এতিয়া এটা আছে প্ৰথমতে 2024 চনত সাহিত্য একাডেমী বঁটা প্ৰাপক সকলোলৈকে আমি শুভেচ্ছা জনালোঁ ইয়াতে আছে সমীৰ তাঁতীয়ে পাইছিলে ফৰিংবোৰে বাটৰ কথা জানে তেওঁ এখন অসমীয়াতে লিখিছিলে বড়ো ভাষাত লিখিছিলে শ্ৰী আৰুণ ৰাজাই এইখন হ'ল তেওঁ শ্ৰেণী থাকাই এখন দিয়া আছে ইয়াতে তেওঁ এই গ্ৰন্থখনৰ কাৰণে তেওঁ কি কৰিছিলে তেওঁ সাহিত্য একাডেমী এৱাৰ্ড লাভ কৰিছিলে তেওঁ বড়ো ভাষাত লিখিছিলে গ্ৰন্থখন ইয়াৰ পাছত আছে শ্ৰী দীপক কুমাৰ শৰ্মাই তেওঁ লিখিছিলে এখন সংস্কৃতৰ গ্ৰন্থ সংস্কৃত ভাষাত তেওঁ গ্ৰন্থখনৰ নাম আছিলে ভাস্কৰ চৰিত্ৰম আৰু তেওঁ এই গ্ৰন্থখনৰ কাৰণে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে এই 2024 চনত অসমৰ পৰা এই তিনিজন ব্যক্তিয়ে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে আপোনালোকে পাৰিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব আজিৰ ভিডিঅ'টো আচলতে ইমানখিনি আছিলে যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক এটা কৰি কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে আৰু যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ আজিলৈ ইমানেই বিদায়